Okay guys, welcome back. তো ফাৰ্ষ্ট যদি আপুনি মোৰ কালিৰ ভিডিঅ'টো নাই চোৱা তেনেহ'লে চাই লওক, ওপৰত কাৰ্টত লিংক দিয়া আছে। তো মোৰ কালিৰ ভিডিঅ'টোৰ ওপৰত মোৰ ফ্ৰেণ্ড কেইজনে কমেণ্ট কৰিছিল যে তো মই আজি ক্লিয়াৰলি কৈ দিছোঁ যে আজিৰ ভিডিঅ'টো হ'ব আপোনাৰ যিটো স্মাৰ্টফোনৰ প্ৰচেছৰৰ বিষয়ে, যে আপুনি নতুন যদি স্মাৰ্টফোন কিনে তেনেহ'লে প্ৰচেছৰটো ভাল নে বেয়া কেনেকৈ চাব, কোনখিনি কথা মন কৰিব লাগিব প্ৰচেছৰৰ বিষয়ে, কোনখিনি কথা চালে আপুনি প্ৰচেছৰটো ভাল নে বেয়া সেইটো জানিব পাৰিব। ফাৰ্ষ্টলি জেনেৰেলি যেতিয়া মানুহে স্মাৰ্টফোনৰ প্ৰচেছৰটো চায় তেতিয়াহ'লে প্ৰচেছৰটো ক্লক স্পীডটো চায় বা প্ৰচেছৰ ফ্ৰিকুৱেঞ্চিটো চায়। তাত লিখা থাকে 1.8 GHz, 2 GHz, 2.1 GHz, সেই স্পীডটো চায়। সেই স্পীডটো যিমান বেছি হয় সিমানে প্ৰচেছৰটো ভাল বুলি ভাবে, গতিকে সেইটো ফোন কিনি লয়। কিন্তু সেইটো কথা নহয়, আৰু বেলেগ ফেক্টৰৰ ওপৰতো ডিপেণ্ড কৰে, কেৱল ক্লক স্পীডৰ ওপৰত ডিপেণ্ড নকৰে। তো কৈ আছোঁ সেই মেইন ফেক্টৰকেইটা। তো ফাৰ্ষ্ট আপুনি চাব ক'ৰ, তাত আপুনি যিটো ফোন কিনিব বা যিটো প্ৰচেছৰৰ বিষয়ে জানিব বিচাৰে আপুনি চিম্পলি গুগল কৰিলেই হ'ল। তাত আপোনাৰ স্পেচিফিকেশ্যনত চব দিয়া থাকে প্ৰচেছৰৰ বিষয়ে বা ফোনটোৰ বিষয়ে। যদি আপুনি কিবা ফ্লিপকাৰ্টৰ পৰা বা এমাজনৰ পৰা কিনে তেনেহ'লে তাত ডিভাইচ স্পেচিফিকেশ্যনত গোটেইখিনি দিয়া থাকে, প্ৰচেছৰ দিয়া থাকে। তাত আপোনাৰ নাম্বাৰ অফ ক'ৰ্ছ বুলি দিয়া থাকিব, নাম্বাৰ অফ ক'ৰ্ছটো দিয়া থাকে, কেতিয়াবা 4, কেতিয়াবা 6 বা আপোনাৰ 8 দিয়া থাকিব, বা এনেকৈও দিয়া থাকিব কোৱাড ক'ৰ, হেক্সা ক'ৰ বা অক্টা ক'ৰ দিয়া থাকে। চ' নাম্বাৰ অফ ক'ৰ্ছটো যিমান বেছি হয় সিমানেই ভাল। গতিকে আপুনি ধৰি লওক আপোনাৰ ঘৰত কাম কৰা মানুহ 4জন আছে, 6জন আছে, 8জন আছে। চ' যিমানেই কাম কৰা মানুহ বেছি হ'ব সিমানে আপোনাৰ যিকোনো কাম, ঘৰৰ যিকোনো কাম জল্দি কৰিব পাৰিব। গতিকে যিমানে ক'ৰ বেছি হ'ব প্ৰচেছৰটোৰ কেপেবিলিটি সিমানে বেছি হ'ব। কিন্তু যিমান মানুহ বেছি হ'ব সিমানে আপুনি সিহঁতক পে' কৰিব লাগিব বা বেছি পইচা দিব লাগিব। গতিকে আপোনাৰ ক'ৰটো বেছি হ'লে আপোনাৰ পাৱাৰ কনজাম্পশ্যনটো বেছি হ'ব পাৰে। যিটো বেটেৰীৰ পৰা পাৱাৰ সেইটো আপোনাক প্ৰচেছৰটোক বেছি লাগিব যিমান ক'ৰটো বেছি হ'ব। কিন্তু আপুনি চাব লাগিব এতিয়া যিটো তাত তলত দিয়া থাকে, তাত প্ৰচেছৰটোৰ থ্ৰেডটো কিমান চাইজ বা প্ৰচেছৰটো কোনটো টেকন'লজিৰ ওপৰত বেছ কৰা আছে তাত আপুনি চালে দেখিব। তাত 20 নেন'মিটাৰ টেকন'লজি লিখা থাকিব, বা 14 নেন'মিটাৰ, 12 নেন'মিটাৰ, 10 নেন'মিটাৰ তেনেকৈ লিখা থাকে। তাৰ পৰা চাই ল'ব পাৰিব। যিমানে সেইটো কম হ'ব, থ্ৰেডৰ চাইজটো যিমানে কম হ'ব প্ৰচেছৰটো সিমানে পাৱাৰ ইফিচিয়েণ্ট হ'ব আৰু বেছি ফাষ্ট হ'ব। ধৰি লওক আপুনি এঠাইলৈ গৈ আছে, যদি আপুনি ঠাইটো বেছি ওচৰত, যদি আপুনি ডিষ্টেঞ্চটো কম তেনেহ'লে আপুনি জল্দি সেইডোখৰলৈ পাবগৈ, মানে টাইমটো কম লাগিব, আপোনাৰ পাৱাৰো কম লাগিব। যদি ডিষ্টেঞ্চটো বেছি হয় তেনেহ'লে আপোনাক পাৱাৰো বেছি লাগিব আৰু টাইমো বেছি লাগিব। গতিকে এইটো যিমানে কম হয়, 14 নেন'মিটাৰতকৈ 12 নেন'মিটাৰটো বেছি ভাল, তাতকৈ 10 নেন'মিটাৰটো বেছি ভাল, তাতকৈ 7 নেন'মিটাৰটো বেছি ভাল। যিমানে সৰু হয় নেন'মিটাৰটো সিমানে আপোনাৰ পাৱাৰটো কম লাগিব আৰু আপোনাৰ CPU ফাষ্ট হ'ব। গতিকে ফাৰ্ষ্ট নাম্বাৰ অফ ক'ৰ্ছ, তাৰপাছত আপোনাৰ থ্ৰেড চাইজটো কিমান নেন'মিটাৰ টেকন'লজি বেছ কৰি বনাইছে প্ৰচেছৰটো। তাৰ পাছত আপুনি চাব CPUৰ যিটো ক'ৰ, সেই ক'ৰকেইটাৰ আৰ্কিটেকচাৰ। যেনেকৈ আপুনি এটা নতুন ঘৰ বা বিল্ডিং বনাইছে তেতিয়াহ'লে আৰ্কিটেক্ট মাতি পিনে এটা ডিজাইন বনাই লয়, তেনেকৈ CPU এটা আৰ্কিটেকচাৰ থাকে। সেই আৰ্কিটেকচাৰটো ARM বুলি কোম্পানী এটা প্ৰভাইড কৰে। গতিকে ফাৰ্ষ্টতে যদি আপুনি চায় তেতিয়াহ'লে তাত আপোনাৰ নাম্বাৰ অফ ক'ৰ্ছ দিয়া থাকিব, তাৰ তলতে দিয়া থাকিব সেই যে কেইটা ক'ৰ কোনটো আৰ্কিটেকচাৰৰ ওপৰত বেছ কৰি বনাইছে। গতিকে যদি ARM Cortex A52, A53 তেনেকৈ যদি A50 চিৰিজৰ থাকে তেনেহ'লে সেইকেইটা আপোনাৰ ল' পাৰফৰ্মেঞ্চ ক'ৰ, মানে সেইকেইটা পাৱাৰ ইফিচিয়েণ্ট ক'ৰ, সেইকেইটা পাৱাৰটো কমকৈ খায় বা বেটেৰী ইফিচিয়েণ্ট। আকৌ যদি ARM Cortex A72, A74, A76 তেনেকৈ মানে A70 চিৰিজৰ থাকে সেইকেইটা আপোনাৰ পাৰফৰ্মেঞ্চৰ কাৰণে, সেই ক'ৰকেইটা আপোনাৰ পাৰফৰ্মেঞ্চ মানে সেইকেইটাই দিব। তেনেকৈ আপোনাৰ ফোনটোত অক্টা ক'ৰ আছে তেনেহ'লে 8টা ক'ৰৰ ভিতৰত কেইটা ক'ৰ হাই পাৰফৰ্মেঞ্চ ক'ৰ আৰু কেইটা ক'ৰ ল' পাৰফৰ্মেঞ্চ ক'ৰ বা বেটেৰী ইফিচিয়েণ্ট ক'ৰ। যদি আৰ্কিটেকচাৰটো ARM Cortex A50 চিৰিজৰ হয় তেনেহ'লে সেইকেইটা আপোনাৰ বেটেৰী ইফিচিয়েণ্ট আৰু ল' পাৰফৰ্মেঞ্চ ক'ৰ, আৰু যদি ARM Cortex A70 চিৰিজৰ হয় তেনেহ'লে সেইকেইটা আপোনাৰ হাই পাৰফৰ্মেঞ্চ ক'ৰ। গতিকে চাই ল'ব আপোনাৰ ক'ৰ কেইটা আছে, সেই ক'ৰকেইটাৰ ভিতৰত কেইটা হাই পাৰফৰ্মেঞ্চ ক'ৰ আৰু কেইটা ল' পাৰফৰ্মেঞ্চ ক'ৰ। ইয়াৰ উপৰি আপুনি কিছুমান প্ৰচেছৰত, কিছুমান স্মাৰ্টফোনৰ প্ৰচেছৰত ARM Cortex বুলি সেইকেইটা আৰ্কিটেকচাৰ নাপায়, ডাইৰেক্ট লিখা থাকিব ক্ৰায়ো বুলি। সেই ক্ৰায়'টো হৈছে যিটো কলকম এটা আপোনাৰ প্ৰচেছৰ বনোৱা কোম্পানী। কলকমে আপোনাৰ ARMৰ পৰা সেই আৰ্কিটেকচাৰখিনি লৈ নিজে মডিফাই কৰা এটা আৰ্কিটেকচাৰ।
গতিকে সেইটো ক্ৰায়টো এটা মডিফাই আৰ্কিটেকচাৰ সিহঁতৰ ফালৰ পৰা কলকমৰ ফালৰ পৰা গতিকে সেইটো ক্ৰায়ো থাকিলে আৰু ভাল তাৰ পাছতহে আপুনি আপোনাৰ CPU যিটো ফ্ৰিকুৱেঞ্চি বা ক্লক স্পীডটো চাব পাৰে ফাৰ্ষ্টতে আপুনি চাব আপোনাৰ কেইটা কোৰ আছে তাৰ পাছত থ্ৰেড সাইজটো তাৰ পাছত আপুনি কোৰ কেইটাৰ ভিতৰত কেইটা কোনটো আৰ্কিটেকচাৰ হাই পাৰফৰ্মেন্স নে ল' পাৰফৰ্মেন্স আৰ্কিটেকচাৰ তাৰ পাছতে ক্লক স্পীডটো চাব ফৰ এক্সাম্পল মই লৈছো Qualcomm Snapdragon 650 ইয়াত দিয়া আছে হেক্সা কোৰ মানে ইয়াত আছে 6টা কোৰ তাৰ ভিতৰত 1.8 GHz ডুৱেল কোৰ মানে ইয়াত দুটা কোৰ 1.8 GHz Cortex A72 বেছ হাই পাৰফৰ্মেন্স তাৰপাছত বাকি চাৰিটা কোৱাড কোৰ লিখা আছে 1.2 GHz Cortex A53 মানে বাকি চাৰিটা কোৰ Cortex A53 পাৱাৰ এফিচিয়েন্ট কোৰ এটো আপোনাৰ কাম কৰে 1.8 GHz গতিকে কম্বিনেশ্যনটো ভাল আছিল কিন্তু ইয়াৰ যেটো থ্ৰেড সাইজ এটো হৈছে আপোনাৰ 28 নেনোমিটাৰ গতিকে 28 নেনোমিটাৰ বহুত ডাঙৰ যেহেতু আজিকালি 14 নেনোমিটাৰ 12 নেনোমিটাৰ 10 নেনোমিটাৰ ওলাইছে গতিকে 28 নেনোমিটাৰ বহুত আউটডেটেড ডাঙৰ গতিকে এটো পাৰফৰমেন্সটো হিমান বেছি ভাল নহব আৰু হিটিং ইস্যু হ'ব গতিকে প্ৰসেসৰ এটা এখিনি বস্তু চাই আপুনি প্ৰসেসৰটো পাৰফৰমেন্স কিমান ভাল কিমান বেয়া হেতু ক'ব পাৰিব তো আজিলৈ মানে ভিডিওটো যদি ভাল লাগে তেনেহলে ভিডিওটো লাইক শেয়াৰ কমেন্ট আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব इसके बाद बेल आइकन को भी प्रेस कर देना ऐसा कहना जरूरी है क्या तो प्रेस कर दो